কি হ'ব মানে চৰ খাবি আকৌ হেৰি না আপোনালোকলৈ আকৌ মই নতুন পুৰা মজা ভিডিঅ' এটা লৈ আহিছোঁ আজি ভিডিঅ'টোত কি হ'ব মানে কি হ'ব আজি ভিডিঅ'টোত দেখুৱাম চুলিত কি লগাব লাগে চুলিত মানে কি বস্তু লগালে ভাল হৈ থাকে বা কণ্ডিশ্যনাৰ নলগাকৈ ভাল চেম্পু নলগাকৈ কেনেকৈ ভাল হৈ থাকে দেখুৱাই আছোঁ মানে কিছুমানে সুধি থাকে আৰু চুলিত কি লগোৱা চ' আজি দেখুৱাই আছোঁ ফাৰ্ষ্টে মই এতিয়া এল'ভেৰা এজোপা এল'ভেৰা ইয়াৰ পাত দুটা কাটি ল'ম বাই মই সানিম মানে দুজনীৰ কাৰণে অকণমান সৰহ হ'ব লাগিবতো চাই পাত দুটা কাটি ল'লোঁ আৰু দুটা ঘৰৰ চব বৌ এজনী ঘৰৰ পৰা আনি থৈছোঁ এতিয়া মই আনিম জবাব ফুলৰ পাত কেইখিলামান আনিম তাৰপিছত জেতুকা আনি দেখুৱাই আছোঁ কি কৰি আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু যিসকলে ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে চাই ভাল পাইছে কমেণ্ট কৰিব লাইক কৰিব দেই ৰান্ধিবলৈ নাই এয়া দেখিছে জবাব ফুলৰ পাত আনিলোঁ আৰু দুটা এল'ভেৰা পাত গোটাই থোৱা আছে মোক মানে বেলেগ গালি পাৰি থাকে এইবোৰ পকলা মানে ভিডিঅ' বনাই থাকিলে গালি পাৰে কোনে গালি পাৰে মোক এইজনীয়ে চৰ খাবি আকৌ এয়া আকৌ চৰ দিব এনেকৈ ফটো উলিয়া মোক চৰ দিব চৰ আৰু দেখুৱাই আছে আপোনালোকক এতিয়া আনিমগৈ জেতুকা মানে জেতুকা বহুত কম আছে মায়ে কৈছে হ'ব ধৰ দুজনীলৈ ইমানকৈ সানিবলৈ কেলৈ লাগে ইমান অকণমানে হয় নেকি আৰু ডিম চিম মানে ভাবিছোঁ ইয়াত ডিম দুটা দি দিম বুলি এইজোপা জেতুকা চব এইকেইডাল জেতুকা পাতে কি হ'ব বাৰু উপায় নাই আৰু পাত কেইখিলামান ছিঙি লওঁ দেই আপোনালোকে গম পাইছেনে নাই পাবা এয়া চব পুখুৰীত একদম গৈ ধামকৈ দাদাই মই পৰি জাল এখনত বৃহত্তৰ ডাঙৰ মাছ এজন ধৰিলোঁ এয়া মাছজনী পেটটো তাৰপিছত এইবোৰ দৰিকণা মাছ এয়া মানে আমাৰ বায়ে পাতত দিছে মানে বহুত বেয়া পায় কিন্তু ভিডিঅ' বনাই থাকোঁ কি বনাই থাকোঁ মানে এইবিলাক মোক তাৰ ভিডিঅ' তোলাই নাথাকিবি দেই মানে তাই প্ৰায় এনেকৈয়ে মোক কথা কৈ থাকে তাৰপিছত মাছজনী মানে কাটি টুকুৰা কৰিলে আৰু এয়া চব ফ্ৰাই কৰিছে মা মানে ভিতৰত পলাইছে মানে এয়া পূৰা এচৰীয়াকৈ গোটাইছোঁ কৈছে মানে তোৰ মানে এইবিলাক ভিডিঅ' কোনে চাব বেলেগ বেয়া পাই মানে মই ভিডিঅ' চিডিঅ' বনাই থাকিলে আৰু এই পাগলজনী কিনো কৰি থাকে অকল মানে সেইবিলাকে কৰি থাকে আৰু বেলেগ জমনি তাৰপিছত দেখুৱাই আছোঁ এয়া মানে মই এয়া এল'ভেৰা পাত দেখিছে নহয় এইবিলাক জেতুকা তাৰপিছত এইটো জবাব ফুলৰ কলি মানে কোমলীয়া পাতটো যিটো সেইটো বিজল হ'ব মানে আপোনালোকে একচুৱেলি মই কৈছোঁ কণ্ডিশ্যনাৰ নলগাব বৰ ভাল বস্তু নহয় মানে ডিম এটা উলিয়াই দিছে আৰু কুকুৰা ডিম এটা মানে ব্ৰইলাৰ ডিম নাই এইটো ডিম ইমান গাল চুলিত মোৰ তাতে কিমান দীঘল চুলিটো দেখিছে বাঘৰখিনিও আছে এইটো ডিম চব হৈ গ'ল চব এইটো বস্তু কথাই কৈছিলোঁ আপোনালোকক এনেদৰে জবাব ফুল এল'ভেৰা আৰু জেতুকা আৰু ইয়াত মই এটা লোকেল ডিম দিছোঁ এনেদৰে দি আপোনালোকে নিজৰ চুলিত লগাওক আৰু চুলিবোৰ মই কৈছোঁ নে মই গেৰাণ্টি দিছোঁ বহুত মজা হ'ব চুলিবোৰ আপোনালোকে লগাওক তাৰপিছত ময়ো লগাওঁ এতিয়া খুৱাই দিওঁ আৰু আপোনালোকে চুলিত নিশ্চয় কিবাকিবি লগাই চাগে আৰু চেম্পুটো যেনেকৈ লগাই মূৰ ধুবৰ সময়ত তেনেকৈ লগালেই হ'ব আৰু বেছি মেহনত নাই এনেদৰে ধুনীয়াকৈ চুলিবিলাকক গুৰিত লগাই দিব আৰু এতিয়া নিশ্চয় গৰম দিনত মানুহৰ চুলি বহুত সৰে চুলিটো যিহেতু আপোনালোকে ক'ৰবাত বান্ধি গ'ল ঘৰত আহি অকণমান ফেনৰ তলত শুকুৱাই দিব যিহেতু ঘাম পানীটো লাগি থাকিলে চুলিটো মানুহৰ বেছি সৰে আৰু ইমান নাজানো মই বাৰু ইমান বিষয় যিকণ জানো সেইকণেই জনাইছোঁ চুলিটো মানে খুব সোনকালে বাঢ়ে এইবিলাক লগালে মানে চুলি কাটিয়ে থাকোঁ আৰু প্ৰতিবাদ কৰিবলৈও অকণমান কষ্ট হয় দেহাজনী আছে যে তাইকে চামনে নিজৰ চুলি কিবা প্ৰতিবাদ কৰিম নে নিজকে প্ৰতিবাদ কৰিম আৰু তেনেকুৱা কিছুমান কথা লগাই কৰি আৰু আকৌ গা চা ধুব লাগিব আৰু গা চা ধুই আজৰি হ'ম মাৰিব দেই কমেণ্টো কৰিবই ধন্যবাদ